Nilijitan pancu YouTube persona channel sa tayo long pen putot karbera tum phala bangso video ke wanchu bangala halo ke dam tangan nili tu phala bangso internet ke opche pena jose tum tham berta talong dalol si putot pini la bangso internet ke on pena jose putot nili ko karbera tum phala bangso cha tai wan thulo la ke tum ke dam tangan nili tum bihari tum pen ke chipo lam putak li tum la bangso PGR vijara lam kia putak se li tum phan non ili tum phan e penram lo je bihari tum il tum long ke dok chot a bihari tum si sila bangso putak li tum phan e penram lo je karbi go back la pen karbi tum Chinese ade chedam mo la pen Chinese amuni pusili tum phan e penram lo la sipini khomia tum samila sa bangso putak ani kang samse pen jo chepaklang tu se alam tina phan ili tum ka chepaklang putak la bangso video like tha Karbi China just go back, go back, go back, go back. Karbi 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 go back, go back. কাৰ্বি গো বেক শ্লোগান দি আছে একাংশ মানে বহিৰাগত ৰাইজৰ পৰা বিহাৰীসকলে ভোজপুৰীসকলে আহি পেলাই ইলিগেলি এনক্ৰোচ কৰি পেলাই আমাৰ খিলঞ্জীয়া ট্ৰাইবেল ভূমিপুত্ৰ কাৰ্বিসকলকে গো বেক শ্লোগান দি আছে এইটো শুনিব গতিকে আমাৰ কাৰ্বিসকলে আমাৰ অসমৰ বাসিন্দা হয় ভূমিপুত্ৰ হয় এতিয়া অসমীয়া বুলি ক'লে কাক বুজা যায় সকলোই জানে আমাৰ সমগ্ৰ অসমত যিমানখিনি বাসিন্দা আছে খিলঞ্জীয়া বাসিন্দা ভূমিপুত্ৰসকল আছে ট্ৰাইবেল পৰা লৈ বড়ো কছাৰী মিচিং আহোম টাই মৰাণ মটক চুতীয়া যিমানখিনি আমাৰ অসমত বসবাস কৰি আছে শান্তিকৈ তেওঁলোকক লৈ পেলাই আমি গ্ৰেটাৰ অসমীয়া গ্ৰেটাৰ অসম সেইটো আমি কওঁ গতিকে যি নহওক তেওঁলোকে আজিৰ পোনপ্ৰথমে কাৰ্বিসকলক কাৰ্বি গো বেক ক'বলৈ সাহস পালে অহাকালি তেওঁলোকে সাহস কৰিব আহোম গো বেক মৰাণ মটক গো বেক চুতীয়া গো বেক কোচ গো বেক বড়ো কছাৰী গো বেক মিচিং ৰাভা ডিমাচা গো বেক সেইটো অহাকালিৰ দিনত তেওঁলোকে সেইটো শ্লোগানটো দিব Karbi China just go back, go back, go back, go back. Karbi go back, go back, go back. Karbi go back, go back, go back. अरे ओए बिहारी लोग तुम लोग ने क्या कहा कार्बी गो बैक कार्बी आंगलोंग में रह के तुम लोग कार्बी गो बैक तुम्हारा बाप का बिहार समझ रखा है क्या यहाँ पे Karbi China just go back, go back, go back, go back. কাৰ্বিসকল গো বেক কাৰ্বিসকল চাইনিজ বুলি ক'বলৈ অনা অসমীয়াই ক'ত সাহস পালে আৰু এই সাহস তহঁতক কোনে দিলে এয়া হৈছে প্ৰথম কথা দেই এয়া হৈছে প্ৰথম কথা হা এয়া লাগিলে কোনোবা বিহাৰীয়ে হওক এয়া লাগিলে কোনোবা বেংগলীয়ে হওক এয়া লাগিলে কোনোবা মাৰোৱাৰীয়ে হওক এয়া লাগিলে কোনোবা ভোজপুৰীয়ে হওক ক'ত সাহস পালি তহঁতি অসমৰ ভূমিপুত্ৰ গো বেক চাইনিজ বুলি ক'বলৈ ক'ত সাহস পালি তহঁতি তহঁতৰ বাপেৰে কৈছে নেকি কাৰ্বিসকল চাইনিজ বুলি তহঁতৰ বাপেৰে কৈছে নেকি হা কোনটো ইতিহাস পঢ়ি তহঁতি কাৰ্বিসকলক চাইনিজ আখ্যা দিছ কোনে ক'লে তহঁতক কাৰ্বিসকল যে চাইনিজৰ পৰা অহা কোনে ক'লে তহঁতক হা এই কথা কিন্তু অসমীয়া জাতিটোৱে সহ্য নকৰিব দেই এই কথা অসমীয়া জাতিটোৱে সহ্য নকৰিব Karbi go back, go back, go back. Karbi go back, go back, go back. কাৰ্বি সকল গো বেক বহিৰাজ্যৰ মানুহে কাইলৈ ধেমাজিত ক'ব মিচিংসকলৰ গো বেক পৰহিলে শিৱসাগৰত ক'ব আহোমসকলৰ গো বেক কুকুৰাঝাৰত ক'ব বড়োসকলৰ গো বেক আৰু কিমান সহ্য কৰিম Go back, go back, go back. Karbi go back, go back, go back. Karbi go back, go back, go back. বাহিৰগত শক্তিয়ে এতিয়া কাৰ্বি আংলঙৰ নিচিনা জেগাত গৈ কাৰ্বি জনগোষ্ঠীক গো বেক ক'ব পৰাৰ এক অপশক্তি তৈয়াৰ হৈছে এই অপশক্তিয়ে কাৰ বলত বলিয়ান হৈ এনেধৰণৰ কথা ক'ব পাৰিছে অতি শীঘ্ৰে এই অপশক্তিক কাৰায়ত্ব কৰক বিহিত ব্যৱস্থা কৰক তেওঁলোকক শাস্তি প্ৰদান কৰক Karbi China just go back, go back, go back, go back. Karbi go back, go back, go back. আমাৰ বৰ ঘৰত সোমাই আমাক চাইনিজ বুলি ক'বলৈ আমাক গো বেক বুলি ক'বলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে কেনেকৈ সুযোগ পালে ক'ত তেওঁলোকে সাহস পালে আমাৰ বৰ ঘৰত সোমাই আমাৰ কাৰ্বি ভাইসকলক তেওঁলোকে চাইনিজ বুলি ক'বলৈ অসমীয়াক উপলুঙা কৰিবলৈ আমাৰ আদিম যিটো জনগোষ্ঠী অসমৰ আটাইতকৈ পুৰণি আৰু আদিম জনগোষ্ঠী ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি উপলুঙা কৰিবলৈ কাৰ্বিসকলক নিজৰ ভূমিত গো বেক দিবলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে ক'ত ইমান সাহস পালে আমাৰ বৰঘৰত সময় আজি তেওঁলোকে আমাক গো বেক দিব পৰা হৈছে দুদিন পিছত অসমৰ পৰা অসমীয়া গো বেক তেওঁলোকে দিবলৈ সাহস কৰিব গতিকে ইহঁতক এতিয়াই যদি পুলিয়ে পখলাই উভালি পেলোৱা নহয় অনাগত দিনত আমি অসম
এসময়ত যে আমাক ভূপেন হাজৰিকাই কৈছিলে যে অসমতে আমি অসমীয়া ভগনীয়া হ'ম, আমি আজি ভগনীয়া হ'বলৈ গৈ আছো। সেইসকল ভাৰতীয় মানুহে আজি আমাক চাইনিজ বুলি উপলুঙা কৰিব পৰা হৈছে। আমাৰ নিজৰ বৰ্ষত সময় তেওঁলোকে আমাক গ বেক দিব পৰা হৈছে। দুদিন পিছত তেওঁলোকে অসমৰ পৰা অসমীয়াক গ বেক দিব। গতিকে আমি স্পষ্ট কৰিছোঁ, কাৰ্বিসকলৰ লগত আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি কাৰ্বি ভাইসকলৰ লগত আছিলোঁ। কাৰ্বি ভাইসকল আমাৰ নিজৰ ভাই, আমাৰ ককাই ভাই তেওঁলোক। কাৰ্বিসকল কেতিয়াও অকলশৰীয়া নহয়। আমি কাৰ্বিসকলৰ লগত অসমৰ প্ৰত্যেকটো থলুৱা খিলঞ্জীয়া জনগোষ্ঠী আজি তেওঁলোকৰ পক্ষত আমি আছোঁ। তেওঁলোকৰ যিমানবিলাক অধিকাৰ, তেওঁলোকৰ যিমানবিলাক সাংস্কৃতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা হ'বই লাগিব। নিজৰ ভূমিৰ পৰা ইহঁতক উচ্ছেদ কৰিব লাগিব। আজি ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কাৰ্বি আংলঙত যদি এনেকুৱা পৰিৱেশ হ'ব পাৰে, চিন্তা কৰকচোন অন্যান্য জনগোষ্ঠীবোৰ আমাৰ আহোমসকল, কোচ ৰাজবংশীসকল, মৰাণ মটকসকল আমি কেনেকৈ আছোঁ। আমাৰ এইবিলাক অঞ্চলটো আমাৰ ৬ষ্ঠ অনুসূচিত নহয়। তাৰপিছত আমি কিমান আমি ইয়াত সহ্য কৰি থাকিবলগীয়া হৈছে। স্বয়ং ৬ষ্ঠ অনুসূচিত এলেকাৰ ভিতৰত সেইসকলক আজি আমাক চাইনিজ বুলি ক'ব পৰা হ'ল, আমাক গ বেক দিব পৰা হ'ল। গতিকে ইহঁতক পুলিয়ে বেখাই উভালিব লাগে। আৰু যিবিলাক ৰাজনৈতিক দলৰ এওঁলোকে পৃষ্ঠপোষকতা লাভ কৰি আছে, এওঁলোকক আচলতে আমি চিনিবৰ হ'ল। আমি অকণমান সৰু সৰু সা সুবিধা লৈ আমাক আচল যিটো আমাৰ ভেটি, আমাক ভেটিৰ পৰা কিন্তু এওঁলোকে আমাক উচতাই পেলাব বিচাৰিছে, আমাক উফৰাই পেলাব বিচাৰিছে। এই ভাৰতীয়সকলৰ যাবলৈ যথেষ্ট ঠাই আছে, কিন্তু আমি অসমীয়াসকল, আমি কাৰ্বিসকল, আমি মিৰিং মিচিংসকল, আমি কোচ ৰাজবংশীসকল, আমি ক'ত যাম? আমি অসম এৰি ক'ত যাম? আমি নিজৰ ভূমিতে আজি আমি ভগনীয়া হ'বলৈ গৈ আছোঁ। সকলোবিলাক জনগোষ্ঠীকে জনজাতিকৰণ কৰিব লাগে। আৰু এই ৬ষ্ঠ অনুসূচিত যিবিলাক এলেকা, ইয়াৰ পৰা এই আচলতে বহিৰাগত বিদেশীসকলক আচলতে খেদিব লাগে। আৰু এওঁলোকক পৃষ্ঠপোষকতা চৰকাৰখনকো কিন্তু আমি চিনি থবৰ হ'ল। Karbi China just go back, go back. Go back, go back. Karbi go back. Go back. Karbi go back. Go back, go back. Karbi go back, go back. অসমৰ অসমীয়া সজাগ হ'বলৈ হ'ল। প্ৰথমে এই ভিডিঅ'টো চাই লওক, তাৰপিছত মই কৈ আছোঁ। कार्बी का माँ चुद देगा हम। कार्बी का माँ चोद देगा भोसड़ी वाला का कौन है रे? कार्बी कौन है? कौन है लवड़े? कार्बी में बाप का जूझ है। उसका माँ का चोद देगा। मादर चोद लोग जाके बिहार में रहता है, हम लोग कुछ बोलता है क्या? बैंक चोद लोगों को हम लोग को बोलता है कभी कभी बोलता है मादर चोद लोगों को। मादर चोद को मारेगा, लवड़े लोग को पेल देगा, भोसड़ी वाला को पेल देगा। उसका बात बोलेगा, उसका बात ही मादर चोद आसाम में है तो इसका मतलब तुम लोग ये करेगा? हाँ, तुम लोग का कुछ जरा एग्री हो गया। मादर चोद लोग खाली बिहारी टारगेट, खाली बिहारी टारगेट। और मादर चोद लोग दम है ना, जो अभी बांग्लादेश में हुआ है ना, लंगा एक सेकंड जो बांग्लादेश में हुआ है ना, लंगा जिसको मारा है ना, दम है ना, तो उसका तुम लोग गर्मी उठा रहो, ठीक है ना? मादर चोद। ভিডিঅ'টো চালে কেনেকুৱা লাগিছে? মোৰ কিন্তু দেহা জ্বলি পকি গৈছেগৈ। অসমত বিহাৰী আৰু বাংলাদেশী দপদপনি নচলিব, নামানো। এনেকুৱা ধৰণৰ ব্যৱহাৰত গ্ৰহণযোগ্য নহয়। আপোনালোকে সজাগ হওক আৰু এইসকলক উচিত শিক্ষা দিবলৈ সকলোৱে ওলাই আহক। আজি ইহঁতে কাৰ্বিক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, কাইলৈ সকলোকে ক'ব, সকলো অসমবাসী ৰাইজকে ক'ব। নহ'ব, গ্ৰহণযোগ্য নহয়। চৰকাৰে এইসকলক অতি শীঘ্ৰে যাতে ব্যৱস্থা লয়, নহ'লে পিছত কিন্তু ভয়াৱহ পৰিস্থিতি হৈ যাব। কাৰ্বি আংলঙত ডক্টৰ তুলিয়াম ৰংহাং ঘৰখন জ্বলাই দিয়া লোক এইসকলক যদি উচিত শিক্ষা নিদিয়ে, অসমখন ইহঁতে এদিন ৰাজত্ব কৰিব। আমি যদি মনে মনে থাকোঁ, চুপচাপকৈ থাকোঁ, তে ইহঁতে অসমখন ৰাজত্ব কৰিব যে এইটো খাটাং। আপোনালোকে মনে মনে নাথাকিব, সকলোৱে জাগক আৰু এইসকলে যাতে উচিত শিক্ষা পায়। Karbi China just go back, go back. Go back, go back. Karbi go back. Go back, go back. কাৰ্বিসকল চাইনিজ, কাৰ্বি গো বেক। কথাটো হ'ল কি, এতিয়া কাৰ্বিসকলে কাৰ্বি আংলং এৰি গুচি যাব লাগিব নেকি? এনেধৰণৰ মন্তব্যই কি সূচাইছে বা আপোনালোকে আজি কিয় সাহস পালে এইখিনি কথা ক'বলৈ? যিখন ৰাজ্যত, যিখন জিলাত খাবলৈ অন্ন পাইছা, থাকিবলৈ ঘৰ পাইছা, পিন্ধিবলৈ বস্ত্ৰ পাইছা, বিজনেছ কৰিবলৈ এখন ঠাই পাইছা, সেই ঠাইখিনি এতিয়া গো বেক হৈ গ'ল। সেই ঠাইখিনি তোমালোকৰ হৈ গ'ল। এতিয়া হোজা ষ্টেচনত নামি কাৰ্বি আংলঙৰ খেৰণিত গৈ, লামচাখানাত গৈ বা হাৱাইপুত গৈ বসবাস কৰিলা, এতিয়া কাৰ্বি গো বেক হৈ গ'লে। কেতিয়া আহিছিলা তোমালোকে বা আপোনালোকে? কেতিয়া আহিছিলে অসমলৈ? কেতিয়া আহিছিলে কাৰ্বি আংলঙলৈ? তাৰ ইতিহাস আপোনালোকৰ হাতত হ'ব। সেই ইতিহাসটো বা সেই দিনটো আপোনালোকে দিয়কচোন সকলোৱে। Karbi China just go back, go back. Go back, go back. Karbi go back. Go back, go back. আমাৰ এই কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM
তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেত কাৰ্বি হয়নে নহয় আজি অলপ ক'বলগীয়া বাধ্য হৈছে আৰু চিন্তাৰ বিষয় এটা তেখেতৰ ঠাইত তেখেতৰ এৰিয়াত কাৰ্বি গো বেক বুলি কোৱাহে হিন্দীভাষী অনা অসমীয়া অনাখিলঞ্জীয়া মানুহক সিহঁতে আহি আজি সেই কাৰ্বি ভূমিত কি কৈছে কাৰ্বি গো বেক চাইনিজ কাৰ্বি গো বেক তেখেতৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ সন্মানত আঘাত লাগিছে নে নাই নাজানো সন্দেহ হৈছে তেখেত ST হয়নে নহয় বৰ লজ্জাৰ বিষয় গোটেই কাৰ্বি জাতিৰ লজ্জাৰ বিষয় এজন তিৱা সম্প্ৰদায়ৰ লোক হিচাপে মই বহুত দুখ পাইছোঁ এজন খিলঞ্জীয়া হিচাপেও দুখ পাইছোঁ আমাৰ ঘৰ ইয়াত আমি অসমীয়া আমি ইয়াত অসমত থাকোঁ কাৰ্বি মানুহখিনিয়ে থাকে কাৰ্বি আংলঙত ঠিক আছে বাহিৰৰ মানুহ আহে আমাৰ ইয়াত আহক কাম কৰিছে শান্তিত থাক কোনো ইছ্যু নাই কিন্তু আমাৰ জেগাত আহি আপুনি অসমত আহি যদি অসমীয়াকে দম দিয়ে কাৰ্বি আংলঙত যোনটো কালি ঘটনা হ'ল গো বেক চাইনিজ কাৰ্বি গো বেক এইটো কেনেকুৱা কিমান মানে লাজ লগা কথা এইটো তেতিয়াহ'লে কাৰ্বি আলঙৰ দৰে কাৰ্বিসকলক যেনেকৈ গো বেক বুলি ক'লে বহিৰাগত মানুহে আহি আমাক ক'ব অসমীয়া গো বেক বহুবাৰ কৈছে আৰু ক'ব কাৰ্বি প্ৰব্লেম নহয় এইটো থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰব্লেম সেইকাৰণে কৈছো আজি যদি কাৰ্বি প্ৰব্লেম হৈছে কালিলৈ আহোমৰ প্ৰব্লেম হ'ব কালি আহোমৰ যদি প্ৰব্লেম হৈছে কালি কোচৰ প্ৰব্লেম হ'ব গতিকে ষ্টেপ বাই ষ্টেপ কোনোবাই এই প্ৰব্লেমবিলাক কৰিবলৈ চেষ্টা কৰি আছে গতিকে কাৰ্বি ৰাইজৰ যিটো মৰ্ম বেদনা কাৰ্বি ৰাইজৰ যিটো চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টৰ লগত আমি আছোঁ আৰু থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি থলগিৰি খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে টাই আহোম ছাত্ৰ সদায় বদ্ধপৰিকৰ আমি কাম কৰি যাম আৰু কাৰ্বি ৰাইজৰ পক্ষত থাকি আমি কাম কৰিম কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজে স্বতঃস্ফূৰ্তভাৱে তাৰ PGR আৰু VGRত যিবোৰ এনক্ৰচমেণ্ট হৈছে এই এনক্ৰচমেণ্টবিলাক ৰিমুভ কৰিবৰ কাৰণে দীঘলীয়া সময় তেওঁলোকে দাবী তুলি আহিছে চৰকাৰে যিটো ইনিচিয়েটিভ ল'ব লাগিছিল কাউন্সিল অথৰিটি বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বা অসম চৰকাৰে উপযুক্ত সময়ত যেনেকুৱাকৈ তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব লাগিছিল বা আমৰণ অন্বেষণকাৰীসকলৰ লগত তেওঁলোকে আলোচনাত মিলিত হ'ব লাগিছিল আৰু এই আলোচনাত মিলিত নোহোৱা কাৰ্যও আমি সমৰ্থন নকৰোঁ চৰকাৰে ইমিডিয়েটলি এই সংগঠনবিলাকৰ লগত আলোচনাত মিলিত হ'ব লাগে আলোচনাত মিলিত হৈ এই বিষয়টো মীমাংসা কৰিব লাগে তেওঁলোকে দাবী কৰিছে যে PGR VGR বা এণ্টায়াৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াত যিখিনি এনক্ৰচমেণ্ট হৈছে আৰু এইটো ডেফিনেটলি হৈছে ইণ্টাৰ ষ্টেট মাইগ্ৰেশ্যন হৈছে ইণ্টাৰ ষ্টেট এনক্ৰচমেণ্ট হৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে এনক্ৰচ কৰিছে কাউন্সিলত এলিজিবল নোহোৱা মানুহবিলাকো তাত সোমাই মাটি বাৰী অধিগ্ৰহণ কৰিছে তাত বসবাস কৰি আছে বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন গঢ়ি তুলিছে ট্ৰাইবেল বেল ব্লকবিলাকতো এনক্ৰচমেণ্ট হৈছে এই এনক্ৰচমেণ্ট ৰিমুভ কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে হুকুম জাৰি কৰিছে প্ৰদ্যুৎ বৰা গোচৰত কিন্তু চৰকাৰে সেইটোত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই এই মুভমেণ্টৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আজি আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে কাৰ্বি জনগোষ্ঠীক খুব বেয়াকৈ সমালোচনা কৰিছে কাৰ্বি জনগোষ্ঠীক গো বেক ধ্বনি দিয়া পৰ্যন্ত আমি দেখিবলৈ পাইছোঁ কাৰ্বি চাইনিজ গো বেক কৈছে এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক আমি কাৰ্বি ৰাইজৰ লগত আছোঁ আৰু তেওঁলোকৰ পৰৱৰ্তী সময়ৰ প্ৰতিটো মুভমেণ্ট প্ৰতিটো কাৰ্যসূচীত আমি পূৰ্ণ সমৰ্থন আগবঢ়াই যাম আৰু সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম যিসকল লোকে ছ'চিয়েল মিডিয়াত এবৰিজিনেল ট্ৰাইবেলক তেনেকৈ গালি গালাজ কৰিছে অশ্লীল ভাষা ইউজ কৰিছে গো বেক ধ্বনি দিছে কাৰ্বিক চাইনিজ বুলি ক'বলৈ মানে সাহস গোটাইছে তেওঁলোকক ট্ৰেছ আউট কৰিব লাগে কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰি ক'ব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয় আমি অসমীয়া জাতি আপোনালোকৰ লগত আছোঁ আপোনালোকৰ প্ৰতিটো সাংবিধানিক ৰাজনৈতিক ভূমি আৰু ভাষা সংস্কৃতি অধিকাৰ নিৰাপত্তা নিশ্চিত হ'বই লাগিব দেশ যাওঁ জাতি যাওঁ ভাষা যাওঁ দেখিছেই যে কাৰ্বি আংলঙত কি ঘটনা ঘটি গ'ল গতিকে আমি অসমীয়া যুৱ মঞ্চই দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ লগতে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ৰঙা চকু অকল মিয়াক দেখুৱাবলৈ বাদ দিয়ক
মিয়া কৰি থাকিবলৈ বাদ দিয়ক। মিয়াৰ লগতে আজি কাৰ্বি আংলঙত কি কৰিলে? বহিৰাগত বনিয়াই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত কি ক'বলৈ আহিলে যে কাৰ্বি গো বেক। বহুত দুখ লগা কথা, অসমৰ জনগণৰ কাৰণে আমি লজ্জিত কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ যে এই কাৰ্বিসকলৰ কথা ভাবিব হ'ল। যদি আপোনাৰ ভাবিব সময় নাই, যদি চৰকাৰে নোৱাৰে, চিধা কথা আমি কাৰ্বিসকলক আমি এইটো কথা ক'ব বিচাৰিছোঁ যে অসমীয়া যুৱ মঞ্চ তেওঁলোকৰ লগত আছে। প্ৰয়োজন হ'লে আমাৰ 1000 সৈনিক আমি লগত যাম। কাৰ্বিসকলক ভাইসকলক আমি ভূমিপুত্ৰসকলক ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকক যদি চৰকাৰে লয় আমি একে ৰাতিৰ ভিতৰত কি কৰিব লাগে কৰি ল'ম, আৰু যদি চৰকাৰে নোৱাৰে। তেনে কাৰ্বি আংলঙত বিহাৰৰ পৰা অহা যিটো প্ৰব্ৰজিত শ্ৰেণী, সিহঁতি কৈছে 3টা জেনেৰেশ্যনৰ পৰা আমি আছোঁ। আৰে কাৰ্বিসকল ইয়াৰ ভূমিপুত্ৰ, তোমালোক 3টা জেনেৰেশ্যনৰ পৰা আহি ইয়াত ইলেকশ্যন খেলিব পৰা হৈছে। কোনে টিকেট দিছে? ভোটাধিকাৰ কোনে দিছে? কথা বতৰাবোৰ তাত বাংলাদেশৰ পৰা আহি ইয়াত MLA হৈছে। যেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে, সি বিজেপি হওক, সি কংগ্ৰেছ হওক, সি AGP হওক, যোন ৰাজনৈতিক দলেই নহওক, যেতিয়ালৈকে এই সন্দেহযুক্ত বাংলাদেশী মানুহখিনি, এই বহিৰাগত মানুহখিনিক নিজৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব, এদিন কিন্তু জাতিৰ পিঠিত গুৰ মাৰিব। সেইটো কাৰ্বি আংলঙৰ ঘটনাই প্ৰমাণ কৰিছে। কথা বতৰাবোৰ স্পষ্ট হ'ব লাগে। আজি খিলঞ্জীয়া মানুহৰ এইটো অৱস্থা কিয় হৈছে? আজি আহিব বাংলাদেশৰ পৰা, ইয়াত 6 মাহ থাকিব, ভোটাধিকাৰ পাব। আজি বিহাৰৰ পৰা আহিব, ইয়াত থাকিব 6 মাহ 7 মাহ, ভোটাধিকাৰ পাব। আৰু সেই ভোটখিনি লাগে সকলো ৰাজনৈতিক দলক, কি বিজেপি কি কংগ্ৰেছ, সকলোকে লাগে সেইখিনি ভোট। ফলস্বৰূপে জাতিৰ পিঠিত গুৰ মাৰিবলৈ সাহস পাইছে, কাৰণ ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, ৰাজনৈতিকভাৱে তেওঁলোক সুৰক্ষিত। আজি ষষ্ঠ অনুষ্ঠিত হেৰি কৰাৰ কি অৰ্থ থাকিলে? যদি তাত মাটি কিনি বহিবই পাৰিছে, ইলেকশ্যন খেলিব পাৰিছে, এতিয়া খিলঞ্জীয়া মানুহখিনিক, অসমীয়া মানুহখিনিক আমি ইমান বছৰৰ পৰা কৈ অহা কথা বতৰাবোৰ আজি সঁচা হৈছে। কিন্তু তেতিয়া আমাক গুণ্ডা ডকাইত কয়, তেতিয়া আমাক চান্দাজীৱী পাৰ্টি কয়। আজি বিহাৰত গৈ এটা মানুহ MLA হোৱাটো দূৰৰ কথা, মই আপোনালোকক সুধিছোঁ, অসমৰ এটা মানুহে বিহাৰত গৈ ৱাৰ্ড মেম্বাৰ হৈ দেখুৱাওক, সামাজিক জীৱন আমি ত্যাগ কৰিম। আৰু ইয়াত পিটিব পৰা হৈছে মানুহক কাটিব পৰা হৈছে। আৰু কাৰ্বিসকলৰ ওপৰত যিটো আক্ৰমণ হৈছে, প্ৰত্যেক স্বাভিমানী খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। এইটো কথা তেওঁলোকে ভাবিব নালাগে যে এইটো ঘটনা কেৱল কাৰ্বি আংলঙৰ মানুহখিনিৰ লগতে হৈছে। প্ৰত্যেক খিলঞ্জীয়া অসমীয়াৰ ওপৰত এইটো আক্ৰমণ, প্ৰত্যেক ভূমিপুত্ৰ মানুহৰ ওপৰত এইটো আক্ৰমণ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নাই। য়েছ, উচ্ছেদ হ'ব লাগিব। ইয়াত আহি মিয়াই আমাৰ মানুহ মাৰিব সেইটোও নহ'ব, কিন্তু ইয়াত আহি বিহাৰীয়ে মানুহ মাৰিব সেইটোও নহ'ব। আমাৰ কথাবিলাক একদম স্পষ্ট, আমাৰ কথাবোৰ স্পষ্ট, আৰু আমি কথাবোৰ স্পষ্টকৈ কৈ আছোঁ, কাৰণ আমাক জাতি লাগে, আমাক জাতি লাগে, আমাক মাটি লাগে, আমাক ইয়াত ভেটি লাগে। কথাবিলাক একদম স্পষ্ট। আৰু এইটো কথা কোনো এতিয়া আমাক কৈ আছে যে আমি ঢিঙলৈ গ'লোঁ, কাৰ্বি আংলঙলৈ কিয় যোৱা নাই? ইতিমধ্যে তাত কাৰফিউ দিছে, তাৰ সংগঠনৰ লগত আমাৰ সংগঠনৰ ল'ৰা যোগাযোগত আছে। আৰু আমি তেওঁলোকক কৈছোঁ যে কাৰ্বি ভূমিৰ প্ৰত্যেকডোখৰ মাটি কাৰ্বি মানুহৰ অধিকাৰ থাকিব লাগিব। কাৰ্বি আংলং জ্বলিবলৈ পালে কাৰ কাৰণে? তুলিৰাম ৰংহাঙৰ কাৰণে। এই তুলিৰাম ৰংহাঙক আমি একত্ৰিত যুৱ পৰিষদে একদম অতি শীঘ্ৰে তেখেতক পদত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু তেওঁ কাৰ্বি আংলঙৰ প্ৰতিজন আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত, প্ৰতিজন কাৰ্বি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত তেখেতে ক্ষমা খোজা উচিত যে মই এই অনাকাংক্ষিত ঘটনাৰ বাবে দায়ী। কাৰণ তেখেতৰ কাৰণে কাৰ্বিসকলৰ আজি যি খিলঞ্জীয়া নিজৰ ভূমিত প্ৰাণ যাবলগীয়া হৈছে, নিজৰ ভূমিত তেওঁলোকে
থাকিবৰ বাবে অধিকাৰ বিচাৰিবলগীয়া হৈছে এইবিলাক কাৰ কাৰণে হৈছে ক্ষমতাৰ কাৰণে হৈছে এইবিলাক তুলিৰাম ৰংহাঙে নিজৰ ক্ষমতা বজাই ৰখাৰ বাবে এইবিলাক গোটেই ঘটনা অনাকাংক্ষিত ঘটনা তেখেতে হ'বলৈ দিছে তাত কাৰ্বিসকলক উটনাই লোৱাৰ গোটেই মূল আঁৰত হৈছে তুলিৰাম ৰংহাং সেইকাৰণে তুলিৰাম ৰংহাঙে পদত্যাগ কৰিব লাগে আৰু কাৰ্বি আংলংটো জ্বলি আছে তাৰোপৰি জ্বলা জুই ঘিউ ঢালিবলৈ কিছুমান অসাধু আমাৰ যি এই বহিৰাগত অসাধুবিলাক আছে যিবিলাকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক গো বেক ধ্বনি দিছে স্পষ্টকৈ সকীয়াই দিছোঁ প্ৰতিজন আমি অসমীয়া প্ৰতিজন খিলঞ্জীয়া কিন্তু কাৰ্বিসকলৰ লগত আছোঁ কাৰ্বিসকলৰ লগত একত্ৰিত যুৱ পৰিষদ আছোঁ আগতেও আছিলোঁ খিলঞ্জীয়াৰ হকে মাত মাতিবলৈ আমি আছোঁ আমি আপোনালোকৰ লগত সদায় থাকিম আৰু আপোনালোকৰ কাৰণে আপোনালোকৰ যুঁজখনত আমি সদায় আপোনালোকক আগৰণুৱা হিচাপে সহায় কৰিম আমি কাৰ্বি ভাইসকলৰ লগত আছোঁ কাৰ্বি ভাইসকলৰ লগত আমি সদায় থাকিম কিয় থাকিম আমি অসমীয়া গতিকে কাৰ্বি ভাইসকলে ভয় কৰিব নালাগে আমি আপোনালোকৰ লগত আছোঁ আৰু থাকিম সদায় আমি সকলোৱে কাৰ্বি ভাই বন্ধুসকলৰ লগত আমি আছোঁ কিন্তু এই আপোনালোকে যিটো সমস্যা সমাধানৰ কাৰণে আগবাঢ়িছে এই সমস্যাটো আমি সকলো অসমীয়াই একত্ৰিত হৈ এটা সুস্থ শক্তিশালী গণতান্ত্ৰিক শান্তিপূৰ্ণ ব্যৱস্থাৰ মাধ্যমেৰে সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়িব লাগিব Lasila bangsa puthang nili jetan mancho jiti presana channel sa talong penra tuma phang ke pachini gila phang opini Okhomia tum sameli tuma phala bangso akaji song na ajab dum thiblo tanteli tum karbiara tum ajab thip theloma la pen ni sipet pen do theloma pini alang tum mili tuma phan ajab dum thiji la pen ni sipet pen ang do dunji la pen pini karbi tum phan ka pinrem la ke Okhomia tum se pinrem la pen Okhoma tum phan sila ke pin per lu pusala tum ke la bangso Karbiang lo pen asam ke isivet la pen ka pinrem la ke ning samse pu ka chesong puthak pini chisong sedet puma ning sipen do dedet puma